তাৰপিছত আমি ক'ত যাম? তাৰপিছত আমি তেনেকৈ যোৱাটো তোমাক ব্লগত ল'লে ফ্লপ হ'ব মোৰ ভিডিঅ'। হেল্ল' ফ্ৰেণ্ডছ হেল্ল' ফ্ৰেণ্ডছ হেল্ল' ফ্ৰেণ্ডছ হয় বন্ধু বান্ধৱীসকল নমস্কাৰ, মই চিন্ময় গোস্বামী আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ আপোন চেনেল ব্লগ জি নাচামলৈ। দাদা আমি এতিয়া আহিছোঁ হেৰিটেজ আহিছোঁ শিৱসাগৰৰ। তো আপোনালোকে চাব ইয়াৰ লোকেশ্যন খুব ধুনীয়া জেগা, পুখুৰী পাৰে পাৰে লোকেশ্যন। এইফালে আপোনাৰ এইটো কিবা কিবি আছে, শিৱসাগৰ অহা মানে মঠ মন্দিৰ কিবা কিবি বহুতো আছেই। এইফালে এইবোৰ বটিং চটিং থৈ দিছে, বটিং চটিঙো আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। তো বন্ধুসকল আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, অলপো স্কিপ নকৰিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ শিৱসাগৰ হেৰিটেজৰ পৰা। তো হয় বন্ধু বান্ধৱীসকল দেখিবলৈ পাইছে আমি আহি পেলাই পাই গ'লোঁ আপোনাৰ শিৱসাগৰ হেৰিটেজ। তো আমি ইয়াৰ আপোনালোকক ভিউটো দেখাম, বহুত উচ্চম ভিউ, জয়সাগৰ পুখুৰীৰ পাৰত আছে এইটো হেৰিটেজ শিৱসাগৰৰ। তো বলক সোমাই যাওঁ হেৰিটেজৰ ভিতৰলৈ। মোৰ পাছফালে দেখিবলৈ পাইছে হেৰিটেজ আছে। তো বলক হেৰিটেজৰ ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকৰ লগতে ময়ো ভিউটো এনজয় কৰোঁ। মোৰ লগত এয়া দাদা আছে, এজন দাদা আছে আৰু দুজনী কাজিন আছে। তো বলক আমি দেখাম আপোনালোকক জয়সাগৰ পুখুৰীৰ ওচৰত থকা হেৰিটেজ প্লেচ। তো এইটো মোৰ পিছফালে দেখিবলৈ পাইছে জয়সাগৰ পুখুৰী, ইয়াৰ পাৰতে আচলতে হেৰিটেজটো আছে। তো ভিউটো দেখিবলৈ পাইছে কিমান এটা উচ্চম ভিউ। ইয়াৰ আপোনাৰ পাৰত ধুনীয়াকৈ চকী থৈ মেলি দিয়া আছে, ইয়াত বহি মেলি আপোনালোকে এনজয়ো কৰিব পাৰিব ভিউটো আৰু খাই মেলি পেলাই ধুনীয়াকৈ। মোৰ লগত আহিছে দুজনী কাজিন, ইহঁতি এইবোৰ ৰিল চিলছ বনোৱাত ব্যস্ত আছে। হাই কৈ দিয়া, তুমিও কৈ দিয়া কেনেকৈ। এতিয়া তাৰপিছত আমি ক'ত যাম? তাৰপিছত আমি তেনেকৈ যোৱাটো তোমাক ব্লগত ল'লে ফ্লপ হ'ব মোৰ ভিডিঅ'। তো ইয়াত ধুনীয়াকৈ বহিবলৈ মেলিবলৈ সুবিধা আছে, বহি মেলি আপোনালোকে ইয়াত চাহ কফি লৈ মেলি ধুনীয়াকৈ ভিউটো এনজয় কৰি খাই থাকিব পাৰিব। পিছফালে চব কিমান এটা ধুনীয়া ভিউ, বটিং চটিঙো কৰিব পাৰিব আহিলে ধুনীয়াকৈ। ফটোশ্বুট কৰিবলৈ এইটো লোকেশ্যন খুব অচম হয়। ইভিনিং টাইমত যদি আপোনালোকে DSLR কেমেৰা লৈ মেলি আহে বা যিকোনো মোবাইলতো আপোনালোকে ইয়াত ফটোশ্বুট কৰিবলৈ বহুত অচম হ'ব, যিহেতু জয়সাগৰ পুখুৰীটোৰ পাৰত আছে। তো এটা অচম লোকেশ্যন, চ' ফটোশ্বুট কৰিবলৈ খুব ধুনীয়া। ইয়াত সেউজীয়া মাজত আছে এখন ৰিজৰ্ট। আজি আচলতে ৰ'দটো বহুত বেছি, 31 ডিগ্ৰী চেলচিয়াছ। তো গৰমৰ কাৰণে অলপ অসুবিধাও হৈছে ব্লগ বনাবলৈ।
এওঁলোকে বটিং কৰি আছে চাওক আপোনালোকে আজি অৱশ্যে আমি বটিং নকৰোঁ বাৰু যিহেতু সময় অলপ শ্বৰ্ট দেখি পেলাই আমাকো বটিং কৰোঁ যেনেই লাগিছে সময় নাই কিন্তু কেতিয়াবা আহিলে নিশ্চয় কৰিম হয় বন্ধুসকল দেখিবলৈ পাইছে আমি এতিয়া ইয়াত CRPF কেম্পৰ ভিতৰত আছোঁ তো আমি দেখিবলৈ পাইছে ইয়াত এতিয়া শিৱসাগৰ আপোনাৰ জয়সাগৰ পুখুৰীৰ পাৰত এটা CRPF কেম্প আছে আমি এতিয়া CRPF কেম্পৰ ফালে আহিছোঁ চাবলৈ খুব এটা অচম লোকেশ্যন (149 BN CRPF camp headquarter 149 BNP CRPF Hello friends. Hello friends. Hello friends. বন্ধু বান্ধৱীসকল আছিলে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ শিৱসাগৰ হেৰিটেজ তো খুব এটা অচম লোকেশ্যন কেনেকুৱা লাগিলে আপোনাৰ ধুনীয়া লাগিলে লোকেশ্যনটো ইয়াৰ পিছত আমি যাম আমি তলাতল ঘৰ গোটেইখিনি আমি লোকেশ্যন দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক ব্লগৰ জৰিয়তে আৰু ভিডিঅ'খিনি আপোনালোকে চাব লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ আগন্তুক আহিবলগীয়া ভিডিঅ'বোৰৰ কাৰণে আপোনালোকে যদি অহা নাই মোৰ ভিডিঅ' থৈ দিয়ে আপোনালোকে লোকেশ্যনটো চাব পাৰিব এনজয় কৰিব পাৰিব তো আজি ভিডিঅ'টো বন্ধুসকল ইমানেই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তো এতিয়া গৈ আছোঁ আমি তলাতল ঘৰ এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে একেবাৰে নাপাহৰিব থেংক ইউ জয় অসম